হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মই ভালে আছোঁ বাৰু। জয় জুবিন দা বুলি কৈ আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া মই গৈ আছোঁ কম্পিউটাৰলৈকে বুলি, আৰু এনেকৈ আহিলোঁ কম্পিউটাৰত আহি কম্পিউটাৰৰ ক্লাছ কৰিলোঁ। ক্লাছ কৰি উঠি টুকু আৰু মই দুয়োটাই গৈ আছোঁ কেক আনিবলৈকে। কিহৰ কেক লৈ আহিলোঁ এইটো আপোনালোকে নিশ্চয় গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি আজি জুবিন দাৰ যিহেতু বাৰ্থডে, মানে ভিডিঅ'টো দুদিন আগৰে আছিলে, মোৰ এডিট কৰোঁতে অলপ অসুবিধা হ'ল কাৰণে ভিডিঅ'টো দিয়াত দুদিন দেৰি হ'ল। আজি জুবিন দাৰ বাৰ্থডে বুলি আমাৰে ঘৰৰ ওচৰত পুখুৰী পাৰত আমি সকলোৱে মিলি একেলগে জুবিন দাৰ বাৰ্থডেটো উদযাপন কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া সকলোৱে একেলগে প্ৰস্তুতি চলাই আছোঁ। এইখন জুবিন দাৰ ফটোখন, তাত ধুনীয়াকৈ চাকি তাকি জ্বলাম। আৰু মাহীহঁতে এয়া চাকি জ্বলালেই। সকলোৱে একেলগে লগে ভাগে ভাবিছোঁ জুবিন দাৰ আত্মা যাতে শান্তি পায়, আমি জুবিন দাৰ ন্যায় লাগে আমাক। আৰু ইফালে এয়া মাহীয়ে কেকটো লৈ আহিলে সিহঁতৰ ঘৰৰ পৰা, মানে সিহঁতৰ ঘৰত থৈ দিছিলোঁ আমি। তাৰপিছত চাকি চাকি জ্বলোৱা হৈ গ'ল, আৰু এইটোৱে হৈছে কেকটো। আৰু কেক কাটিলোঁ সকলো একেলগে। বহুত বেয়াও লাগিছে, বহুতে বেছিকৈ মিছ কৰি আছোঁ জুবিন দাক। আপোনাৰ আত্মা শান্তি পাওক, বাৰে বাৰে কৈছোঁ, আমাক জুবিন দাৰ ন্যায় লাগে। আৰু চাওকচোন, ভাইটিটোৱে, একদম সৰু ভাইটিটোৱে জুবিন দাক কেক খুৱাই দিছে। আৰু এনেকৈ জুবিন দাৰ বাৰ্থডে পাতিলোঁ। গতিকে আজিলৈ মিনি ব্লগটো ইমানতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মিনি ব্লগটো ভাল পালে। গতিকে আজিলৈ বাই বাই।